নমস্কাৰ ৰিম্পি কিচেনত সকলোকে স্বাগতম জনালোঁ। আজি মই গধূলি সময়ত চাহৰ লগত জুতি ল'ব পৰাকৈ আলু চপৰ ৰেচিপি এটা আগবঢ়াইছোঁ। একেবাৰে সহজ বনাবলৈ। কিদৰেনো বনাইছোঁ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব। তেতিয়াহ'লে আহকচোন ৰেচিপিটো আমি আৰম্ভ কৰোঁ। ইয়াত মই 5টা মিডিয়াম চাইজৰ সিজোৱা আলু বাকলি গুচাই লৈছোঁ। এতিয়া মই আলুখিনি প্ৰথমতে পিটিকি ল'ব লাগিব। আলুখিনি ভালকৈ পিটিকি লোৱাৰ পাছত গেছ অন কৰি কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হ'লত ইয়াত ডাঙৰ চামুচেৰে 2 চামুচ মিঠাতেল দিছোঁ আৰু তেল গৰম হোৱাৰ পাছত 2টা পিঁয়াজ দিছোঁ মিহি মিহিকৈ কাটি, লগতে 2টা জলকীয়া মিহি মিহিকৈ কাটি দিছোঁ। এয়া মই ধুনীয়াকৈ লৰাই দি আছোঁ। এই দেখিছেনে? জলকীয়াৰ পৰিমাণটো আপোনালোকে নিজৰ হিচাপতো দিব পাৰিব। এয়া চব ধুনীয়াকৈ লৰাই দিছোঁ আৰু ইয়াত মই আদা নহৰু সৰু চামুচেৰে 1 চামুচ দিছোঁ। এইখিনিও মই ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া ইয়াতে মই ধনিয়া গুড়ি দিছোঁ। আপোনাৰ জোখমতে আপোনালোকে দিব পাৰিব গৰম মছলাখিনি আৰু জিৰা গুড়িও দিছোঁ। এয়া চাওক, এইখিনিও ধুনীয়াকৈ লৰাই থাকিব লাগিব। আৰু ইয়াত মই এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ। ৰেড চিলি পাউডাৰটো আপোনালোকে নিজৰ জোখমতে দিব পাৰিব। এইখিনিও মই ধুনীয়াকৈ এতিয়া লৰাই দিছোঁ। এয়া ধুনীয়া কালাৰ উঠিব ধৰিছে, এই চাওকচোন। ধুনীয়াকৈ এইখিনিও মই লৰাই দি আছোঁ। এতিয়া ইয়াত মই গৰম মছলা পাউডাৰো দিছোঁ। এইখিনিও ধুনীয়াকৈ লৰাই থাকিব লাগিব। আপোনালোকৰ জোখমতে আপোনালোকে মছলাখিনি ব্যৱহাৰ কৰিব পাৰে। আলুৰ পৰিমাণ যিমান হয় সিমানে দিব। এতিয়া পিটিকি লোৱা আলুখিনি মই ইয়াত দি দিছোঁ ধুনীয়াকৈ। এতিয়া এইখিনিও ধুনীয়াকৈ কম জুইত 3 মিনিটমান এনেকৈ লৰাই থাকিব লাগিব। এই দেখিছেনে, মই ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া ইয়াতে মই দিছোঁ হালধি গুড়ি দিছোঁ 1 চামুচ দিছোঁ আৰু ইফালে ধনিয়া গুড়ি দিছোঁ, আকৌ ধনিয়া পাত দিছোঁ আৰু 1 চামুচ দিছোঁ নিমখ। আপোনালোকৰ সোৱাদ অনুসৰি আপোনালোকে দিব পাৰিব। এইখিনিও মই ধুনীয়াকৈ এতিয়া কম জুইত লৰাই আছোঁ। 3-4 মিনিটমান এইখিনি ধুনীয়াকৈ লৰাই থাকিব লাগিব। এই দেখিছেনে, মই ধুনীয়াকৈ লৰাই আছোঁ। এতিয়া এইখিনি হেতাখনৰ পিছফালটো দি এনেকৈ পিটিকি দিব লাগিব। তেতিয়া গোটা অংশ যদি কিবা আছে সেইখিনি মিহি হৈ যাব। এতিয়া মোৰ এইখিনি হৈ গ'ল। এতিয়া মই বেচন লৈছোঁ। মই 4 চামুচেৰ বেচন লৈছোঁ ডাঙৰ চামুচেৰে আৰু ইয়াত মই নিমখ আধা চামুচ দিছোঁ, যিহেতু আগতে আলুখিনি দিছিলোঁ, আৰু হালধি গুড়ি দিছোঁ আৰু ইয়াতে মই চাট মছলা দিছোঁ আৰু বেকিং পাউডাৰ দিছোঁ। এতিয়া মই ইয়াতে অকণমান পানী দিছোঁ। পানী দি কিনে লৰাই দি আছোঁ। এইখিনিও ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। এই মোৰ মিক্স কৰা হৈ গ'ল, এই চাওকচোন। এইখিনি মিক্স কৰা হৈ যোৱাৰ পাছত এইখিনি মই এতিয়া থৈ দিম। এই চাওক কি ধুনীয়া হৈ গৈছে। এতিয়া মই হাতখনত তেল লগাই লৈছোঁ। এতিয়া মই ধুনীয়াকৈ ইয়াৰে চাইজ দিম, আলুখিনিৰ চপৰ চাইজ দিম। আপোনালোকে যেনেকুৱা ইচ্ছা তেনেকুৱা চাইজ দিব পাৰিব। এয়া মোৰ হৈ গ'ল। আলুৰ চপৰ চাইজ দিছোঁ। ইফালে মই বিস্কুট লৈছোঁ, বিস্কুটৰ গুড়ি কৰি লৈছোঁ। এতিয়া মই প্ৰথমতে আলুৰ চাইজৰ এইটো চপটো মই বেচনখিনিত দিম, লগাই দি আছোঁ চামুচেৰে ধুনীয়াকৈ। এইখিনি মোৰ লগোৱা হৈ গ'ল। এতিয়া মই এইখিনি আকৌ বিস্কুটৰ গুড়াটোত ধুনীয়াকৈ লগাই দিছোঁ। ধুনীয়াকৈ লগোৱা হৈ গ'ল। ধুনীয়াকৈ লাহে লাহেকৈ লগাই থাকিব লাগিব। জোৰকৈ দিলে ভাঙি যাব সম্ভৱ থাকে। এতিয়া মই তেলত সিজিব দিম। এয়া মোৰ হৈ গৈছে, এই চাওকচোন। এইখিনি এতিয়া মই ফ্ৰাই কৰিব লাগিব কম জুইত। সিজিবৰ বাবে কম জুইটো দিব। এয়া ধুনীয়াকৈ এইখিনি লাহে লাহেকৈ লৰাই থাকিব হেতাখনেৰে। এই চাওকচোন কি ধুনীয়া ৰঙচুৱা হৈ গৈছে। মচমচীয়া হোৱালৈকে ধুনীয়াকৈ লৰাই থাকিব লাগিব। এয়া চাওকচোন হৈ গৈছে। এই চাওক, এয়া মোৰ গধূলিৰ নাস্তা ৰেডি হৈ গৈছে। এয়া মই চাহৰ লগত পৰিৱেশন কৰিম। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, ফ'ল', শ্বেয়াৰ কৰিব নাপাহৰিব।